নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ অসমীয়া পাকঘৰত আপোনালোকৰ বাবে এক বিশেষ ৰেচিপি লৈ আহিছোঁ, যি এবিধ বিশেষ কচুৰে তৈয়াৰ কৰিব পাৰি। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ পাকঘৰৰ অন্যতম ৰুচিকাৰক খাদ্যৰূপে সমাদৃত হৈছে কচুৰ বিভিন্ন ৰন্ধন প্ৰকৰণ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি অন্যতম টেষ্টি চাটনি, যিটো কচুৰে অতি সহজে ঘৰতে বনাব পাৰিব। মাত্ৰ চিনি পাব লাগিব এই বিশেষ প্ৰকাৰৰ কচুবিধ। ভালকৈ চাওক, এই কচুবিধৰ মান্য নাম চাম কচু বা নামনি অসমৰ পিনে ছমাহ বুলিও কোৱা হয়। আপোনালোকৰ ঘৰৰ চৌদিশে বা বজাৰত অতি সহজে উপলব্ধ এইবিধ কচু। মনত ৰাখিব, খাদ্যৰূপে কচু খালে নিদ্ৰাহীনতা ৰোগ নাইকিয়া হয়, শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে আৰু বিভিন্ন বেমাৰৰ পৰা আমাক আঁতৰাই ৰাখে। এই উপকাৰী কচুবিধৰ অন্যতম এবিধ হ'ল এই চাম কচু বা ছমাহ। আজি মই এই টেষ্টি চাটনিবিধ বনাবলৈ কেইডালিমান ছমাহ কচু লৈ লৈছোঁ। পিঁয়াজ এটা, নহৰু কেইফুটামান, আদা এটুকুৰা, ৰঙা জলকীয়া কেইটামান, দুটা কণ বিলাহী আৰু মোৰ ঘৰতে হোৱা মছলা পাত দুখিলামান লৈ লৈছোঁ। মছলা পাতবিধ বজাৰতো পাব। প্ৰথমতে মই কচুবিধৰ পাতবোৰ কাটি ল'লোঁ। যিহেতু আমাক কাগজ অংশ চাটনিত প্ৰয়োজন নাই, কেৱল আমাক লাগিব পাতবোৰ। আমাক চাটনি বনাবলৈ প্ৰয়োজন হ'ব অলপ সৰিয়হ তেল আৰু সোৱাদ অনুযায়ী নিমখ আৰু অলপ নেমু টেঙা। এতিয়া মই কাটি লোৱা কচু পাতবোৰ অকণ সৰু সৰুকৈ কাটি লওঁ। তাৰ পাছত গেছ অন কৰি তাত লোৰ কেৰাহী এখন পাতি লওঁ। লোৰ কেৰাহীখন গৰম হ'লে মই কাটি লোৱা কচু পাতবোৰ দি দিম। এয়া চাওক, মই দি দিছোঁ আৰু এখন হেতাৰে লৰাই থাকিব লাগিব অলপ সময়ৰ বাবে। কিছু সময় পাছত সিজি উঠাৰ পাছত এখন থালত বাকি ল'ম আৰু অলপ চেঁচা কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দিম। আৰু এয়া মই দি দিছোঁ এচামুচ সৰিয়হৰ তেল, সোৱাদ অনুযায়ী নিমখ, মছলা পাত, কাটি লোৱা পিঁয়াজ, জলকীয়া কেইটা, নহৰু, আদা টুকুৰা আৰু নেমু টেঙা এনেদৰে চেপি ৰস দি দিছোঁ। ইয়াৰ পাছত মই কচু পাতখিনি মছলাখিনিৰ সৈতে মিক্সাৰত দুবাৰমান ৰৈ মিহিকৈ থেতেলিয়াই পেলালোঁ। এয়া চাওক, মোৰ ছমাহ বা চাম কচুৰ টেষ্টি চাটনি তৈয়াৰ হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতৰ লগত গ্ৰহণ কৰিব। মোৰ এই টেষ্টি চাটনি কেনে পালে বনাই চাব আৰু মোৰ ইউটিউবৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিবচোন। আশা কৰোঁ সকলোৱে ভাল পাব। ভাল পালে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নতুন নতুন ভিডিঅ' পাই থাকে। ধন্যবাদ সকলোকে।